নমস্কাৰ, মই আজি আপোনাক এটা ধুনীয়া যাদু দেখুৱাম। লগতে আপোনাক মই যাদুটো কেনেকৈ দেখালো শিকাইও দিম। গতিকে পলম নকৰি বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনাক এই মেজিক বক্সত এটা যাদু দেখুৱাম। এই মেজিক বক্সত মানে এই যে কইন্সটো দেখিছে, এই মেজিক বক্সত মানে এই কইন্সটো নিজে নিজে মানে যাদুৰ দ্বাৰা লৈ আহিম। গতিকে এই কইন্সটো এই মেজিক বক্সত কেনেকৈ লৈ আহিম আপুনি চাই থাকিব। প্ৰথমতে মই যাদুটো দেখুৱাম, পিছত মই আপোনাক কেনেকৈ মই যাদুটো দেখুৱালো সেইটো শিকাই দিম। এতিয়া মই যাদুটো আৰম্ভ কৰোঁ। এতিয়া মই মেজটো এনেকৈ মাৰি দিছোঁ। ইয়াত হাতী ভৰ্তি হৈ আছে, আপুনি দেখা পাইছে মেজ বক্সৰ হাতী। এতিয়া এইটো মই মানে মাৰি দিলোঁ এনেকৈ। তাৰপিছত মই এই কইন্সটো আপুনি চাই আছে, এই কইন্সটো মই ইয়াতে ল'লোঁ হাতত। এতিয়া মই এইটো মানে কইন্সটো মেজ বক্সত মানে যাদুৰ দ্বাৰা লৈ আহিম। গতিকে কেনেকৈ লৈ আহিম চাই থাকিব। এতিয়া মই মেজিক কৰি ফালে মানে কইন্সটো মেজ বক্সৰ ভিতৰত যাদুৰ দ্বাৰা লৈ আহিম। গতিকে এতিয়া মই মেজিক আৰম্ভ কৰিম। আপুনি ভিডিঅ'টো স্কিপ নকৰিব, মানে শেষলৈকে চাই থাকিব, কাৰণ মই আপোনাক প্ৰথমতে দেখুৱাই পিছত মই আপোনাক যাদুটো শিকাই দিম। এতিয়া মই অকণমান মন্ত্ৰ কৰিম। এতিয়া মন্ত্ৰ কৰি মানে এই কইন্সটো মেজ বক্সত লৈ আহিম। গতিকে আপুনি চাই থাকিব। মই মানে এইটো আপুনি চাই থাকিব, এইটো মই মেজ বক্সত কইন্সটো লৈ আহিম। মেজিক কৰা হৈ গ'ল, দেখা পালে আপুনি মানে কইন্সটো মেজ বক্সৰ ভিতৰত আহি গ'ল। এতিয়া মই আপোনাক মেজ বক্সটো খুলি মানে কইন্সটো দেখাই দি আছোঁ। এইটোত মানে ভিতৰত কইন্সটো আহি গৈছে। গতিকে আপোনাৰ চকুৰ আগতে আপোনাক দেখাই দিলোঁ। গতিকে এইটো হৈছে মেজিক, দেখা পাইছে আপুনি। এই কইন্সটো মানে মোৰ হাতত আছিল, হাতৰ পৰা ইয়ালৈকে যাদুৰ দ্বাৰা আহি গ'ল। গতিকে এইটো হৈছে মেজিক। যদি আপোনাৰ এই যাদুটো ভাল লাগিল, প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই আপোনাক এই যাদুটো কেনেকৈ দেখালোঁ আপোনাক শিকাই দিম। এই যাদুটো কৰিবলৈ মানে একদম সহজ। এই যাদুটো কৰিবলৈ হ'লে আপোনাক প্ৰয়োজন হ'ব এটা মেজ বক্স। আপোনাক লাগিব এটা মেজ বক্স, লগতে লাগিব আপোনাক দুটা কইন্স লাগিব। কইন্স এটা নহয়, দুটা কইন্স লাগিব। কইন্স মানে দুটা কইন্স লাগিব। এটা আপুনি দেখা পাইছে, কিন্তু এটা দেখা নাপায়। মই দেখাই দি আছোঁ, কইন্স লাগিব দুটা। তাৰ পাছত মানে চিক্ৰেটটো হ'ল আপোনাক লাগিব এটা সৰু চুম্বক। এই চুম্বকটো আপুনি সৰু চুম্বক একদম, এই চুম্বকটো আপুনি এই মেজ বক্সৰ একদম তলত মানে হাতীবিলাক যি থাকে সেই হাতীবিলাকৰ তলত থ'ব লাগিব। ইয়াতে এনেকৈ থ'ব লাগিব। তাৰপিছত হাতীবিলাক মানে ইয়াৰ ওপৰত এনেকৈ থ'ব লাগিব, ওপৰত থ'ব লাগিব। ঠিক মাজত চুম্বকটো ৰাখিব লাগিব। আপুনি মানে এই চুম্বকটো ঠিক মাজতে ৰাখিব লাগিব, একদম মাজতে ৰাখিব লাগিব। তাৰপিছত মানে হাতীবিলাক এনেকৈ দিব লাগিব। তাৰপিছত যিটো আমাৰ কইন্স দুটা আছিলে, এটা কইন্সটো আপুনি দেখা পোৱা নাছিলে ভিডিঅ'টোত। গতিকে এটা কইন্স মানে কেনেকৈ ৰাখিব লাগে সেইটো দেখাই দি আছোঁ। প্ৰথম কইন্সটো আপুনি হাতত, আৰু 2 নম্বৰ যিটো চিক্ৰেট সেই কইন্সটো আপুনি এনেকৈ ৰাখিব লাগিব। এই কইন্সটো মানে অকণমান অকণমান মানে ওপৰৰ ফালে মানে হেৰি কৰি ল'ব লাগিব। এইফালে আপুনি এনেকৈ দেখাই দিব পাৰিব, তাৰপিছত পইচাটো মাজতে থাকিব। তাৰপিছত আপুনি এনেকৈ মেজিক কৰিব লাগিব। মেজিক মানে কি আৰু যিটো মানে চুম্বক আছে সেইটো মানে তলত লাগি ধৰিব। তাৰপিছত এইটো আপুনি এনেকৈ মেজিক কৰিব পাৰিব। আপুনি যদি মেজ বক্সৰ খুব ধুনীয়া এটা যাদু চাব খোজে, ইচ্ছা আছে, তেনেহ'লে ওপৰৰ আই বটনত ক্লিক কৰি মেজ বক্সৰ যাদুটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত ঘণ্টা বাটনটো টিপি দিয়ক। থেংক ইউ।